এতিয়া আমি পালোহি কেভ ইয়াত খালি কোনো মানুহ নাই লাইট জ্বলানে বন্ধ তাকো গম পোৱা নাই লাইট আছে নে নাই আৰু এটা ফ্যামিলি আহিছে ইয়াত আমি তিনটা গ্ৰুপে আছোহি এফালে সোমাই যায় এটো পৰিয়াল নগাঁও পৰা আহিছে পোৱালিজনী ভয়ানক ৰাস্তা দে গুহালে যোৱা ৰাস্তা কেনেকুৱা হ'ব আৰু হয় নে তাই ফোন কোচত উঠি ললা যে শ্ৰদ্ধা আহি থকা আকৌ ইয়াত এইফালে অকলে আহিব নোৱাৰি আকৌ বল 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 আমি তুলাৰাম কেভ মুখখন আমি সোমাব লৈছো এইফালে আহিছো দেই সোমাই আহিছো পোৱালি দুটাও আহিছে আমাৰ লগত কেভত ইয়াৰ ভিতৰৰ ভাগ লাইট অফ আজি সানডে লাইট অন থাকিব লাগিছিলে কিন্তু অফ আছে বেছি দূৰ হয়তো যাব নোৱাৰিম টৰ্চ জ্বলাই জ্বলাই আহিছো দেই ইফালে বুকা যাব পাৰে কিন্তু কোন সোমাই যাব মানে গুহা হয় বেটা এইটো কেভ হয় তাই কোন লাঠিডাল কেলে আনিছা হাম আহিলে কি কৰিবা মাৰিবা কোনটো এইফালে নহয় এইফালতো সিফালে দি এইফালে ওলাব পাৰে চাগে এইফালে এটা পকা খুলিব লাগে মাটি মানে হিলুটি এই ওপৰৰ ভাগ দেখিছে এটোৱে হৈছে আৰু তুলাৰাম কেভ এইফালেও যাব পাৰে লাইট থকা হলে হয়তো বেছি ভাল লাগিলে হেতে আলু আৰু ভিতৰলে যাবলৈ কাৰণে অসুবিধা কাৰণ লাইটও নাই আৰু ৰিক্স লৈ যাব নোৱাৰি সেই কাৰণে উভতি আহিলো আৰু তাইখন কেভছ দেখিলা কি হয় এটো কেভ হয় হৈ যাব আজিলৈ বাই বাই আমাৰ কটকটীয়া লোৱা অকলে অকলে ওলাইছে দেই যাবলৈ ৰাস্তা এইখিনি ফটো মাৰ